guys, welcome back to my YouTube channel. So Dio back banaislo popot. আজি দিনটো popot নাই কি কম? popot আৰু popot. ইটা একটা কি মানে বাৰবত লগাব লাগে কি বে বাৰবত ইটা বাৰগত মানে কি ককচোন মই কমেন্টত কৈছো কি বাৰগত মানে সো খেদি পঠাইছে বেংকে আৰু মোৰ মার্কস নাই ইয়াৰ মার্কস আছে কাৰণে মই খেদি পঠাইছি মেচিনটো ভালো হৈ আছে আৰু গাইস ইটা অলপ বাইৰৰ পৰা অলপ ফুৰিও পাসবুক তলে আছিল পাঁচ বছৰ ব্যৱহাৰ আছে তো ইটা অলপ ফুৰিও গাইস তো গাইস আমাৰ লগত এ গাইস আমি ফুৰিবা আইছো আমি চকলেট খাম আজি দিও গাইস বিশ্বাস কৰিব 10 টাকাৰ চকলেট খাবা কাৰণে আমি মোটামুটি 3 কিলোমিটাৰ মান দূৰত যাই আছো এতিয়া এটা স্পেশাল চকলেট পাই একদম মজা চকলেট আৰু এইটো হ'ল আমাৰ কি ৰাস্তা আছিল আইচ বিদ্যালয়ৰ ৰাস্তাটো তো গাইস কৈ ৰাও আমি ক'ত যাই আছো তো আমি আজি যাই আছো বালিউৰিয়া কাৰণ তাতে এখন সভা চলি আছে সো যোৱা বছৰ মই বনাইছিলো তাতে ভিডিঅ'টো আমাক মাছি মানে পিঠা কাটতে আমাক পিঠা খাইবা মাইছে কাৰণে ভিডিঅ' যাই আছো এতিয়া তো গাইস বলক আমাৰ লগত যে অলপ ভালকে চলো ড্ৰাইভাৰ আৰু গাইছি তোমাৰ ড্ৰাইভাৰ আছে বৰা দেই ঝটকা কিয় হৈ আছে ভালকে নচলাই ঐ আস্তে ব্ৰ আস্তে আস্তে গাইছ আহি পালো তক কিবা কৰি আৰু তো কাক লগ পালো চাওক আমাৰ চেলেঞ্জ উইনাৰক লাষ্ট কৰি আছা কোন না তো এইবাৰ কৰোণাৰ কাৰণে বেছি মানুহ চানুহ নাই চ' চাওঁ এতিয়া ভিতৰত যায় নে কি হয় কিন্তু যোৱা বছৰ অলপ মানুহ আছে এইবাৰতো নাই ইমান এটা তো ভিতৰত যাই কিনে চাওঁ কি হয় গাইছ বনাব পালো এইটো এইবাৰ বনাইছে ভালে কৰে হেৰিত তো চাব পাৰে বা কিবা বঢ়িয়া প্ৰতি বনাইছে আৰু এই ল'ৰাজনে বনাইছে বোলে তো গাইছ হা খোৱাব নেকি কিবা খাবি নেকি কিবা আছে মাংস নাপেলা পাপ কথা তো এইটো গাইছ মেইন মন্দিৰ আৰু এইটো হ'ল আপোনালোকৰ মেইন হেৰিটো তো গাইছ মানুহ চানুহ নাহিবা মূল মণ্ডপৰ সন্মুখত যিসকল ভক্তই ভিৰ কৰি আছে তেখেতসকলক আমি মেইন প্ৰতিষ্ঠানটো এইটো মন্দিৰৰে চাৱাৰী ফালে এইটো যে আছো তাতে যে ইউজ হৈছিল এইটো জাপিটো লাগি থৈ দিছে চোন তো পিন্ধে ৰাবা জাপিটো ইফালে ফ্লেগ হোষ্টিং হৈছে আৰু গাইছ তাতে কৰে মেইন আকৰ্ষণটো হ'ল এইটো এইবাৰৰ এই জাপিটো ইয়াক বোলে পিন্ধাব লাগে বোলে এতিয়া কিনকে পিন্ধে এতিয়া মোক জাপিটো পিন্ধোৱা হ'ব আপোনালোকে চাই থাকক ইয়াক জাপিটো পিন্ধা হ'ব এতিয়া তো গাইছ জলা ওপৰৰ পৰা গোটাই আপাৰ ভিউ দেখাই আছো তো এইবাৰ কৰোণাৰ কাৰণে বিশেষ আকৌ আয়োজন কৰা নাইচোন আৰু গাইছে তাতে দৈ মিঠাই বিলাই আছে কি বিলে আছে এই তাতে দৈ মিঠাই বিলাই আছে দুই মিঠা নহয় ভোগ বুলি কওঁ একেবাৰে খাৱালি হ'ল যি কি ন তো গাইছে এখনে হ'ল বালিউৰিয়া সভাখন ইমান মানে কৰা কথা আছিল বাট কি হ'ব কোভিড চিটুৱেশ্যনৰ কাৰণে মানে একো নকৰিলে মানে এইবাৰ চ' সেইকাৰণে নৰ্মেলি জাষ্ট কৰিব লাগে কাৰণে কৰি থৈ দিছে আৰু কি কৰিবা আৰু কোভিডৰ কাৰণে খাই দিছে কিবা ক'বা গাইছ ধুনীয়া পখিলা মানে ফুলনি মানে বাগিচা মানে ফুলনি আৰু এইটো ফুলনিৰ এই মেইন পখিলাজনী চাহ পখিলাজনী খালি আছে তুই ফুলনি বুলি কৈছো নেকি তোমাক পখিলা বুলি কৈছো তোমাক তুমি কি পখিলা মানে ছোৱালী
প্ৰসাদ বিতৰণ হৈ আছে এতিয়া নকয় চ' ক'ভিডৰ কাৰণে মানে এইটো চিষ্টেমত দিছে এইবাৰো ক'ভিডে খাই পেলাক ন গাইছ কি এইবাৰো ক'ভিডে একদম চেছ কৰি পেলাক ইয়াতে চাকি বন্তি জ্বলাই আছে আৰু গাইছ মেইন পূজা হ'ব সেই মন্দিৰটোৰ ভিতৰত হয় মেইন পূজা হ'ব গাইছ সেই মন্দিৰৰ ভিতৰত দেখিছেনে গাইজ ভিডিঅ'টো ইমানেই আছিল তো ইমান ক'ভিডৰ কাৰণে বিশেষ এটা খাচ নহ'ল ইমান এটা চ' যেখনি বাৰু আপুনি দেখালোঁ দক আৰু খানা এটা আছে এতিয়া এটা খানা এটা আছে খানাটো খাব যাওঁ গাইজ চ' এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ আছে কাৰণে আৰু বেয়া চেয়া নাপাব কাৰণ গমেতো আহিছে ক'ভিডৰ কাৰণে ইমান চিটুৱেশ্যনটো ভালো নহয় চ' আৰু যেখনি বাৰু আপুনি দেখালোঁ আৰু চ' গাইজ আজি ভিডিঅ'টো ইমানেই আছিল বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'